নমস্কাৰ, মই কৰবী। আজি কেবি মাৰ্টৰ পৰা কেইটামান মেচিন মেড বোৱা যোৰা দেখুৱাম আৰু খুব ধুনীয়া। প্ৰথমতে দেখুৱাইছোঁ এইযোৰ গ্ৰীণ কালাৰত। এখন হৈছে চাদৰ আৰু এইকেইটা হৈছে চাইড পাৰি আৰু খুবেই ধুনীয়া কাপোৰযোৰ। আচলতে হ'ব এনেকুৱা আৰু গোটেই কাটে এনেকুৱা সৰু সৰু বুটা থাকিব। খুব মৰম বৰফি ডিজাইনত থাকিব গোটেই কাটে, খুব মৰম লগা, বিৰাট ছফ্ট কোৱালিটি হয়। আৰু এইখন হৈছে মেখেলা। ব্লাউজ পিচটোতো খুব হেভিকৈ কাম কৰা আছে, একেবাৰে নতুনকৈ আহিছে আমাৰ তাত পূজাৰ বাবে। খুব ধুনীয়া, এইটো কাপোৰযোৰ বহুতেই ছফ্ট হয়, তো পিন্ধি পেলাইও খুব আৰাম পাব। আৰু এইটো হৈছে ব্লাউজ পিচ। যদিহে ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই ডেছক্ৰিপশ্যনত থকা ফোন নম্বৰত মোক হোৱাটছএপ কৰিব। আৰু কাপোৰযোৰৰ মূল্য হৈছে মাত্ৰ 950 টকা। আৰু এতিয়া দেখুৱাইছোঁ ছেইম ডিজাইনত হ'ব, কালাৰটো বেলেগ। এইযোৰ খুব ধুনীয়া আৰু এইটো কালাৰ পিন্ধিলেও খুব ধুনীয়া লাগে, মানুহজনীকে মানে কিবা ধুনীয়া দেখা হৈ উঠে। এইটো হৈছে ব্লাউজ পিচটো আৰু মেখেলাখন, আৰু এইখন হৈছে চাদৰখন। এইখন খুব ধুনীয়া চাদৰখন আৰু ছাইড পাৰি আছে। ইয়াত ছাইড পাৰিকেইটা লগাই ল'ব পাৰে আৰু যদিহে বিচাৰে ৰেডি টু ৱেৰ কৰি পেলাইও দিয়া হ'ব। আৰু ছেইম ডিজাইনত মই আকৌ কালাৰকেইটা দেখুৱাই যাম দেই এতিয়া। আৰু এতিয়া এইযোৰ হ'ব ৰেডত, খুব মৰম লগা ৰেডত ব্লেক আৰু য়েল্ল'ৰে কাম কৰা আছে। খুব ধুনীয়া কাপোৰযোৰ, ছেইম প্ৰাইজত হ'ব। এইযোৰ স্কাই ব্লু, আৰু এইযোৰ ব্লেকত ৰেড আৰু য়েল্ল'ৰে কাম কৰি থাকিলে বহুত ধুনীয়া দেখি কাপোৰযোৰ। আৰু পিন্ধি পেলাইও খুব আৰাম পাব, এইযোৰ ছফ্ট কোৱালিটি হয়। আৰু এতিয়া দেখুৱাম দুযোৰমান জাজৰী পাটৰ কালেকশ্যন, ছফ্ট কোৱালিটিৰ হয়। এখন হৈছে মেখেলা, আৰু এইযোৰ নতুনকৈ আহিছে আমাৰ তাত, দুৰ্গা পূজাৰ কালেকশ্যন হয়। খুব ধুনীয়া হয় আৰু চিম্পল, একদম গৰ্জিয়াছ হয় কাপোৰযোৰ, আৰু পিন্ধিবলৈও খুব আৰামদায়ক হয়। এইখন চাদৰখন হ'ব, এইখন মেখেলাখন, আৰু এইটো হৈছে ব্লাউজ পিচ, আৰু এইখন হ'ব চাদৰখনত গোটেই গাতে কাম কৰা আছে। খুব ধুনীয়া। আচলতে মই এতিয়া খুলিছোঁহে এইবোৰ কাপোৰবোৰ, নতুনকৈ অহা কাপোৰবোৰ। আৰু এইযোৰ ৰেডত হ'ব, খুব ধুনীয়া এযোৰ। এইখন মেখেলা, আৰু এইটো হৈছে ব্লাউজ পিচ। আৰু ছাইড পাৰিটো ফিক্সড হয়, ৰেড কালাৰে ৰেডত আছে। আৰু এইখন চাদৰখন খুব মৰম লগা হয় আৰু পিন্ধিলে খুব ধুনীয়া লাগিব এইযোৰ কাপোৰযোৰ। ছফ্ট কোৱালিটিৰ জাজৰী পাটৰ কাপোৰ হয়। আৰু ইয়াৰ প্ৰাইচটো হ'ব মাত্ৰ 850 টকা। আৰু এইযোৰ মেচিন মেডত হ'ব। ইয়াৰ প্ৰাইচটো অকণমান কম হয়, আৰু ইয়াত কোনো ছাইড পাৰি বিপি নাই। আৰু ইয়াৰ প্ৰাইচটো হ'ব মাত্ৰ 650 টকা। ছাইড পাৰিটো এনেকৈ ফিক্স পাৰি থাকিব, খুব ধুনীয়া হয়, চিম্পল হয় কাপোৰযোৰ, ভাল লগা কাপোৰযোৰ। ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ডেছক্ৰিপশ্যনত থকা হোৱাটছএপ নম্বৰত মোক হোৱাটছএপ কৰিব। আৰু এতিয়া দেখুৱাম কেইখনমান আশী সূতাৰ চাদৰ। এইকেইখন
এখন ব্লু গ্ৰীণ ৰেড পাৰ্পল ব্ৰাউন চকলেট আটাইবোৰ কালাৰ এভেইলেবল আছে আৰু ভিডিঅ'টো শেষলৈ চাব বহুত বহুত ধন্যবাদ